প্ৰিয়সকল, প্ৰভু যীশুৰ নামত মই সকলোকে মোৰ চেনেলত অভিনন্দন জনাইছোঁ। আশা কৰিছোঁ ঈশ্বৰৰ কৃপাত আপোনালোকে ভালেই আছে আৰু কুশলে আছে। মই এটা ভিডিঅ'ত কৈছিলোঁ যে পবিত্ৰ আত্মা যেতিয়া আমাৰ জীৱনত আহে তেতিয়া পবিত্ৰ আত্মাই আমাক কি কৰায়। পবিত্ৰ আত্মা আমি কেতিয়া পাওঁ? যেতিয়া আমি বপ্তিস্মা লওঁ, যেতিয়া আমি প্ৰভু যীশুক বিশ্বাস কৰোঁ আৰু বিশ্বাস কৰি নদীত বা য'তে হওক ডুবকি লগাই যেতিয়া আমি বপ্তিস্মা লওঁ তেতিয়া পবিত্ৰ আত্মা আমাৰ জীৱনত আহে। সেই বপ্তিস্মাটো এনেকুৱা হয়, প্ৰথমতে বিশ্বাস কৰিব লগা হয় আৰু বিশ্বাস কৰি যেতিয়া আমি প্ৰভু যীশুক নিজৰ জীৱনটো দি দিওঁ, যেনেকৈ যে আমি নিজে গম পাওঁ যে আমি এটা পাপী হওঁ আৰু পাপৰ পৰা ক্ষমা পাবৰ কাৰণে আমি যীশুক যেতিয়া উদ্ধাৰকৰ্তাৰ ৰূপত গ্ৰহণ কৰোঁ আৰু নিজৰ জীৱনটো ঈশ্বৰক দি দিওঁ, যীশুক দি দিওঁ, তেতিয়া যীশুৱে আমাৰ গোটেই পাপৰ বোজা নিজৰ ওপৰত লৈ পবিত্ৰ আত্মাক আমাৰ জীৱনত পঠিয়ায়। আৰু সেই পবিত্ৰ আত্মা আমাৰ জীৱনত আহি আমাৰ শৰীৰত আহি আমাক কি শিকায়? মই এটা কৈছিলোঁ পাপ। 3টা বিষয় মই লৈছোঁ। এই পবিত্ৰ আত্মা আমাৰ জীৱনত আহি সেইবোৰ এই 3টা বিষয় শিকায়। প্ৰথমটো হৈছে পাপ, দ্বিতীয়টো হৈছে ধাৰ্মিকতা আৰু তৃতীয়টো হৈছে সুদ বিচাৰ। পাপৰ বিষয়ে মই আপোনালোকক কৈছিলোঁ আৰু এতিয়া ধাৰ্মিকতাৰ বিষয়ে মই ক'ম। ধাৰ্মিকতানো কি হয়? ধাৰ্মিকতা হয় যি আমাক এই পৃথিৱীত কৰিবলগীয়া সত্য কৰ্ম, যিবোৰ ঈশ্বৰে বিচাৰে সেই কৰ্মবোৰ আমাক কৰিব লাগে। যেনেকৈ দুখীয়াক চাব লাগে, বেমাৰীক চাব লাগে, দুখীয়াক সহায় কৰিব লাগে, কাৰোবাক যদি পিন্ধা উৰাৰ কাপোৰ নাই সিহঁতক দিব লাগে, দুখ বেমাৰত আছে যদি পইচা পাতি আছে সিহঁতক সহায় কৰিব লাগে। আৰু যিয়ে আমাক বেয়া পায় ইয়াক ভাল পাব লাগে, যিয়ে আমাক ভাল পায় ইয়াকে ভাল পালেই নহ'ব, যিয়ে আমাক বেয়া পায় সিয়াকেও আমাক ভাল পাব লাগিব। যি আমাৰ শত্ৰু হয় তাকো আমাক নিজৰ সমান প্ৰেম কৰিব লাগিব, নিজৰ ওচৰ চুবুৰীয়াক নিজৰ সমান প্ৰেম কৰিব লাগিব। এইখিনি ধাৰ্মিকতাৰ কৰ্ম হয়। কিন্তু ধাৰ্মিকতাৰ কৰ্ম আমি বিশ্বাসৰ পৰা পাওঁ। যেতিয়া আমি প্ৰভু যীশুক বিশ্বাস কৰোঁ তেতিয়া আমি ধাৰ্মিক বনো। আৰু ধাৰ্মিকতাৰ কৰ্মটো আমি এদিন কৰিলেই নহ'ব। এই কৰ্ম আমাৰ যিমান দিনলৈকে আমি জীয়াই থাকিম সিমান দিনলৈকে। আৰু এইটো আমাক কোনে কৰাব? পবিত্ৰ আত্মাই। কেনেকুৱা কৰাব? আমাৰ হৃদয়ত প্ৰেমৰ আত্মা দিব। যেতিয়া আমাৰ হৃদয়ত প্ৰেম জাগিব তেতিয়া আমি সেই কৰ্মবোৰ কৰিব পাৰিম। আৰু সেই কৰ্ম যেতিয়া আমাৰ শৰীৰ পৰা আত্মা ওলাই যাব, তাৰমানে আমি মৰি যাম, সেই সময়লৈকে সেই কৰ্ম চলি থাকিব। তাৰপিছত কৈছে যে সুদ বিচাৰ মানে কি ভাল কি বেয়া সেইবোৰ ঈশ্বৰে আমাক শিকাব, পবিত্ৰ আত্মাই শিকাব। আৰু যিবোৰ সুদ বিচাৰ যিবোৰ কি বুলি কয়, যিবোৰ আমাক বেয়া ৰাস্তাত যদি নিয়া কিবা বস্তু থাকে তো সেইবোৰক ঈশ্বৰে আমাক পবিত্ৰ আত্মাই আমাক বুজাই দিব যে এইটো বেয়া হয়, এইটো বেয়া ৰাস্তা হয়, এইটোত যাব নালাগে, এনেকৈ কৰিব নালাগে, তেনেকৈ কৰিব নালাগে। গোটেইখিনি কথা পবিত্ৰ আত্মাই শিকায়। যেনেকৈ এতিয়া ক'বলৈ যাওঁ মূৰ্তি পূজা, মূৰ্তিত যে ঈশ্বৰ নাই, মূৰ্তিত ঈশ্বৰ নাথাকে, সেইবোৰ শিকাব। আৰু ঈশ্বৰ আত্মা হয়, ঈশ্বৰৰ আগত আমাক যাবলৈ হ'লে কোনো কেণ্ডেল, কোনো মূৰ্তি সেইবোৰ নালাগে, সেইবোৰ শিকাব। তাৰপিছত কাৰোবাৰ বিষয়ে ন্যায় কৰিবলৈ আমাক নিশিকায়, আমাক শিকাব যে ঈশ্বৰৰ পিছে গৈ থাক, ন্যায় নিজেই ঈশ্বৰ কৰিব, কাৰণ ন্যায়কৰ্তা ঈশ্বৰ হয়। তো পবিত্ৰ আত্মাই আমাক এই 3টা বিষয় শিকায়। প্ৰথমে পাপৰ বিষয়ে, দ্বিতীয়তে ধাৰ্মিকতাৰ বিষয়ে আৰু তৃতীয়তে শিকায় সুদ বিচাৰ, যিবোৰ সঠিক বিচাৰ হয় সেইবোৰ শিকায়।
তেতিয়াহ'লে মই বুজিব পাৰিছোঁ আৰু বিশ্বাস কৰিছোঁ যে আপোনালোকে এই 3টা বিষয় পবিত্ৰ আত্মাই যে শিকায় এই বিষয়বোৰ আপোনালোকে আজিৰ ভিডিঅ'ত শিকিলে, শুনিলে আৰু শিকিলে বুলি বিশ্বাস কৰি আজি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় মসিহ।